আজি বলকচোন ঘৰৰ হাঁহেৰে এসাঁজ ধুনীয়াকৈ খাওঁ। এইফালে খুৰীয়ে বনাই আছে তেওঁৰ হাতৰ স্পেচিয়েল পোলাও। মোৰ জানেনে দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। আৰু ভণ্টিয়ে বিচাৰি আছে মোৰ কভাৰটোত কোনটো ষ্টিকাৰ লগালে ভাল হ'ব। পিছে আমি দুয়োজনীয়ে কিবা এটা খাই বৈ লৈ আকৌ টাউনলৈকে বুলি ওলালোঁ। যিহেতু তাইৰ ডান্সৰ ক্লাছ আছে আৰু খুৰা খুৰী অকণমান ব্যস্ত, সেইবাবে আজি তাইক মই থ'বলৈ গ'লোঁ। আৰু ঘৰলৈকে আহি প্ৰথমে দিছোঁ ভাইটিক মই পপকৰ্নৰ পেকেট এটা। মানে আজি হৈছে তাৰ বাৰ্থডে, আপোনালোক সকলোৱে ধুনীয়াকৈ এটা আশীৰ্বাদ দি দিব দেই। আৰু আজি শনিবাৰ কাৰণে মই বেলেগ একো দোকানো নাপালোঁ, সেইবাবে পপকৰ্নটোকে উঠাই লৈ আনিছোঁ। আৰু বাহিৰতে কেকটো কাটিলোঁ, কাৰণ আমি গোটেইখিনি যিহেতু বাহিৰতে জুই পুৱাই আছিলোঁ, সেইবাবে টেবুলখন লৈ আহি বাহিৰতে কেকটো কাটিব দিলোঁ। আৰু এয়াই হ'ল মই অকণমান আগত কৈ থকা স্পেচিয়েল দিনটো। আপোনালোকে হয়তো ভাবিব পাৰে আকৌ কিবা বিয়া বাৰু যা যোগাৰ চলিছে নেকি। পিছে তেনেকুৱা নহয় দেই, মোৰ স্পেচিয়েল দিনত বহুত কিবা কিবি পৰে। আৰু এয়া খানা বনাবলৈ ৰেডি কৰিছে আৰু বাচ্ছা পাৰ্টিয়ে গৈ আমি ধুনীয়াকৈ এখন মুভি চাই ল'লোঁ। আৰু যিহেতু ঠাণ্ডাৰ বতৰ পুৰা পিটিকাটো খাবই লাগিব, সেইকাৰণে ধুনীয়াকৈ 3টা বেঙেনা পুৰি ল'লোঁ। আৰু এইফালে মাংসও ৰেডি আৰু মোৰ হাতৰ স্পেচিয়েল বেঙেনা পিটিকাও ৰেডি হৈ গ'ল। আৰু পিছে ঢেৰ কিবা কিবি আছিলে, দেখাবলৈহে নহ'ল। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক বহুত বেছি মৰম দিব।